মই এটা স্বৰচিত কবিতা পাঠ কৰিম বুলি ওলাইছোঁ আৰু মোৰ কবিতাটোৰ উদ্দেশ্য কাৰোবাক তোষামোদ কৰা নহয়। কবিতাটোৰ শিৰোনাম শ্ৰদ্ধাৰ ভূপেন দাৰ ৯৭ সংখ্যক জন্মতিথিৰ সোঁৱৰণত। মই আছো, তুমি নাই, তুমি আছা, মই নাই, আমি নাই, উদাস সংসাৰ। গীত আছে, গীতিকাৰ নাই, শব্দ আছে, অলংকাৰ নাই, সুৰ আছে, মধুৰতা নাই, সংগীত আছে, সমলয় নাই। আছে আছে মাথো উদাস্ত ঝংকাৰ। নাই 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 মাথো শূন্যতাৰ গতি খেদি ভৱিষ্যতৰ সপোন দেখি গৈছো আগুৱাই, সুমধুৰ অতীতক বুকুত সজাই। হে মহাপ্ৰাণ, আজি তোমাৰ বাবে অঞ্জলি আছে যেন অশ্ৰু শুকান। হে গীতিকাৰ, হে সুৰকাৰ, হে শিল্পী প্ৰাণৰ প্ৰাণৰ, আজি তব পুণ্য জনম তিথিত নিবেদিলো পদকমলত সোঁৱৰণিৰ এধাৰি শুষ্ক মালাধাৰ। ধন্যবাদ।